তো নমস্কাৰ জনাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো মানে কথাটো এনেকুৱা, আমি আজি তিনিজন যাম। আমাৰ তিনিজন মানে কোন আমাৰ চিন্তু দা আৰু মই আৰু প্ৰশান্ত দা। তো আমি আজি যাম ৰাজগড়লৈ দুদিনৰ কাৰণে। তো দুদিনৰ কাৰণে কিয় যাম মই বৰ বেছি দীঘলীয়া এনেকৈ কৈ দিছোঁ আৰু। তো মানে দুখন ভাওনা আছে আৰু এভাগি আমি আসন ৰাজগড়ত দিবলৈ যাম। তো এই দুদিনৰ কাৰ্যসূচীলৈ আমি তিনিজন আজি যাত্ৰা কৰিম ৰাজগড়লৈ। তো তাকে আৰু এই দুদিনত কি কি পাওঁ দেখুৱাই যাম, কাক কাকনো লগ পালোঁ। তো এতিয়া মই বৰ্তমান আছোঁ জৰাবাৰীত। তো মানে আমাৰ প্ৰশান্ত দাইক ঘৰৰ পৰা আনিবলৈ যাওঁ। তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু। তো যি পাওঁ দেখুৱাই যাম, চাই থাকিব দেই। তো এই ভাগাখন আমি ফিটিং কৰিমগৈ। অৰ্থাৎ আমি ৰাজগড়লৈ লৈ যাম এই ভাগাখন। এইভাগ নিসিংহ, এইপিনে আছে মৌৰা আৰু মুখাবোৰ অকণমান বেৰি চিৰিলকৈ আছে। এইভাগ মৎস্য। বাকী চাই থাকোঁ। আজি আৰু এখন ভাওনা আছে, অংকীয়া ভাওনা ৰাম বিজয়। এইটো আপোনাৰ ৰাজগড় চাইডে আছিলে। তো এইবোৰ জাপি কুচি থৈছোঁ। পিনে আছে মুখা। ৰুমটো অলপমান মই ভিউ এটা দেখুৱাই দিছোঁ। সেয়া গাড়ীত আমি বস্তু তুলি থৈছোঁ, যাম আৰু লাহেকৈ। তো মানুহখিনি অহা নাই গোটেইকেইটা আহিলে আমি যাম আৰু। এবাৰ প্ৰশান্ত দা এই বস্তু তুলি আছে। তো গাড়ীত আমি সকলো বস্তু তুলিলোঁ, তুলি মেলি এতিয়া আমি আহি আছোঁ। তো এইভাগে দেখিছে বস্তু চব আছে। এইপিনে হাতী আছে, নৃসিংহ প্ৰভুজনা আছে, এইপিনে আসনো আছে ইয়াতে। তো সকলোখিনি বস্তু লৈ মেলি আমি ওলাই আহিলোঁ। তো পাতত যি পাওঁ দেখুৱাই যাম। মই পাছত বহিছোঁ, বাকী তিনিজন আগত আছে। বাকী চাইছোঁচোন বাৰু। এই গাড়ীখনে মানে কিবা এটা খাওঁ বুলি কৈছে। তো সেই গাড়ীখনক কিবা এটা খুৱাই লৈছোঁ। সি বোলে ডিজেল খাই ভাল পায়, সেইকাৰণে ডিজেল অকণ খুৱাই লৈছোঁ। মেন হিৰ'। গাড়ীৰ পাছফালে মই দেখিছে চকুত চশমা, মানে পূৰা ৰ'দ দি আছেতো। তো এতিয়া আমি পাই গৈছোঁহি মৰাণ, মানে মৰাণত সোমাই গৈছোঁহি। তো অকণমান চাই লওকচোন বাৰু কেনেকৈ গৈ আছোঁ। বাকী আমি এতিয়া আহি পাই গৈছোঁহি। তো নামঘৰ ভাগলৈ গৈ আছোঁ। দুজনমান আহিছে আগুৱাই নিবলৈ। তো বাকী চাই থাককচোন বাৰু কেতিয়া দেখা পাওঁ। তো আমি এতিয়া বৰ্তমান যিডোখৰ জেগাত আছোঁ সেইডোখৰ জেগাৰ নাম হৈছে লাইপুলি, আপোনাৰ ৰাজগড়ৰ আশে পাশে। তো বাকী আৰু চাই থাকক দেই। তো মানে বন্ধুসকলে আসনভাগী যে দেখিছে, এই আসনভাগী আমি ইয়াত থ'বলৈ আহিছিলোঁ। তো তাকে অলপমান মই দেখুৱাই দিছোঁ। আৰু কালি ইয়াত ভাওনা আছে। তো কালিলৈ ভিডিঅ'খিনি অলপ পাছত দেখুৱাই আছোঁ। বৰ্তমান আমি আছোঁ ৰাজগড়ত। ৰাজগড়হে পালোঁহি, হোটেলত অলপ চাহ তাহ খাই ল'লোঁ। তো আমি এতিয়া জেগা পামগৈ আৰু। তো এইপিনে দেখিছে আমাৰ গাড়ী আৰু সৈকেইটা তেওঁলোক হোটেলৰ পৰা ওলাই মেলি আহিছে, সেইটো প্ৰশান্ত দা। তো বাকী আমি পামগৈ আৰু। তো পাই পিনে দেখুৱাম। তো বাকী চাই থাকোঁ। তো ভাওনা ঘৰ অলৰেডি পাই গ'লোহি। এইটো হৈছে মেকআপ ৰুম। মেকআপ লৈছে লাটু দা আৰু সি আমাৰ পৰাণ সকলোখিনি আছে। বাকী ভাৱৰীয়াসকলে ড্ৰেছ পোছাক পৰিধান কৰি আছে। বাকী চাই থাকক আৰু কি দেখাওঁ। সকলোকেইটা ৰেডি হৈছে, নায়ক বহি আছে। বাকী চাই থাকক। তো এয়া হৈছে অসমৰ এজন আগশাৰীৰ ভাওনা শিল্পী আমাৰ লুলুত দাৰ অকণমান অভিনয় চাই লওকচোন বাৰু।
এতিয়া বাজিলে 3:30 আৰু মই বৰ্তমান আছোঁ ৰংচলত। তো ৰংচলত আজিৰ মানে দিনটোৰ যি কাৰ্যসূচী, তো সেই কাৰ্যসূচী অন্ত পৰিছে। মানে কি আৰু ভাওনা আজি ইয়াত এদাই হ'ল ৰংচলত। তো কালিলৈ আছে কিবা পুলিবাৰী নে কি ক'ত তাত আছে। তো বাকী কাইলৈ লগ পাম। তো আজিলৈ ইমানেই। তো কাইলৈ লগ পাইছোঁ দেই। গুড নাইট। দ্য নেক্সট ডে মানে দ্বিতীয় দিনা। তো আজি বেনাৰ ভাগ দেখুৱাই দিছোঁ, এই ভাগ ভাওনা হ'ব। গুড মৰ্ণিং ফ্ৰম ৰাজগড়। তো বৰ্তমান আছোঁ মই ৰাজগড়ত। ৰাজগড় কি কয় মই ঠাইডোখৰ পাহৰিছোঁ বাৰু। তো বৰ্তমান আছোঁ প্ৰশান্ত দাৰ ভনীয়েকৰ ঘৰত, মানে ভাওনা কৰিব আহিছিলোঁ যে কালি। তো বাকী এতিয়া শুই মেলি উঠিছোঁ, সময় বাজিছে 10টা। তো আজিও আছে ভাওনা ইয়াতে, তো যাম। বাকী এইফালে হৈছে এইখন আমাৰ গাড়ীখন। এয়া কাপোৰ কানিবোৰ অলপমান ৰ'দত দি দিছোঁ, কালি ঘামি গ'লতো পূৰা। এইফালে সেইফালে মোৰ চোলাটো ধুই দিছোঁ এইটো। তো বাকী চকু টকু পূৰা ডাঙৰ হৈ আছে। তো যি পাৰোঁ দেখাই যাম। আৰু এটা বৰ ধুনীয়া বস্তু মই ইয়াত আহি দেখিছোঁ। তো কি বস্তু মই দেখুৱাইছোঁ চাই থাকক। তো এইখিনি বস্তু কি হয়তো সকলোৱে ধৰিব পাৰিছে। ইয়াত মানে এনেকুৱা টাইপত কি মানে বৈজ্ঞানিক পদ্ধতিৰে মাছখিনি পোহা হয়। মাছৰ হয়তো চাগে জন্মও দিয়া হয়। মাছ এনেকৈ বৈজ্ঞানিক পদ্ধতিৰে ডাঙৰ কৰি বিক্ৰী কৰাও হয়। তো তাকে অলপমান মই আছিলে এওঁলোকৰ ঘৰত এইটো বস্তু দেখুৱাই দিছোঁ। তো বাকী টেংকি কেইবাটাও আছে, কিন্তু সেই একেবাৰে লাষ্টৰটোতহে মাছ আছে, বাকীখিনিত মাছ নাই বাৰু। তো সেইখিনি হয়তো চাগে পাছত ভৰাব। তো বাকী চাই থাকচোন বাৰু। সময় বাজি গ'ল 4টা আৰু আমি ভাওনা ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। এয়া চিন্তুতে চিয়াপিনি আছে, এইপিনে আছে আমাৰ প্ৰশান্ত দা, আৰু এইপিনে ভাইটিহঁতে মোবাইল চাই আছে। বৰ্তমান আছোঁ আমি জনপ্ৰিয় কণ্ঠশিল্পী লুইত নীলদাৰ ঘৰত। তো এইফালে ময়ো চুৰিয়া পিন্ধি ৰেডি হৈ ল'লোঁ, পূৰা বহি আছোঁ ধুনীয়াকৈ। গামোচাই চেলেঙে কিন্তু মোক লাগে আকৌ ন। তো কেনেকুৱা লাগে কমেণ্টত জনাবচোন বাৰু। বাকী ব'লক ডাইৰেক্ট ভাওনা ঘৰত লগ পাইছোঁ। তো আমি আহি পাই গ'লোহি ভাওনা ঘৰত। এইপিনে প্ৰসাদৰ কাৰণে কলকুঁহিয়া কাটি আছে। আৰু বৰ্তমান আমি আছোঁ ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ পুলিবাৰী নামঘৰৰ সমীপত। তো এইফালে আমি সকলোখিনি গোট খাইছোঁ। ভাৱৰীয়া হয়খিনি সকলো আছে, চাউণ্ড টাউণ্ড ঠিক কৰি আছে। এয়া ভকতসকলে তেওঁলোকৰ নিজৰ কামসমূহ সম্পাদন কৰি আছে। এইপিনে ৰাইজো এজন দুজনে গোট খাইছে। তো বৰ্তমান আমি তিনিজন বহি আছোঁ। তিনিজনে দেখুৱাই দিছোঁ বোলে তিনিজন ত'ত, নিৰঞ্জন ত'ত। তো বাকী চাই থাকিব, দীপা দেখুৱাই যাব। এতিয়া অকণমান বহি চাহ তাহ খালোঁ মেলিলোঁ। তো এইফালে ভাৱৰীয়াসকলে মেকআপ লৈ আছে। এয়া হৈছে আমাৰ লুলুদাই মেকআপ লৈ আছে। এইপিনেও আছে আমাৰ এজন ভাৱৰীয়া, এয়া আমাৰ ৰূপমদাই মেকআপ দি আছে। বাকী চাই থাককচোন। তো বৰ্তমান ভাওনা আৰম্ভ হোৱা নাই, হওঁ অৱস্থাত আছে। আৰু বৰ্তমান মই এতিয়া অকণমান মানে কি আৰু আৰাম কৰি আছোঁ। যিহেতু আমাৰ এতিয়া বৰ বিশেষ কাম নাই, অলপ পিছতে আমাৰ কাম আছে। তো ভিডিঅ'টো মই ভাবিলোঁ কি ইয়াতে সামৰি দিওঁ, আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, এণ্ড নতুনকৈ যদি চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী ভিডিঅ'টো সামৰাৰ আগত অলপমান ভাওনা ভিডিঅ' দেখুৱাই দিছোঁ, আকৌ চাই লওক দেই। জয় আহোম।